মইনা কলিজা, মাৰ ঘৰৰ পৰা আপোনালোকলৈ মৰমৰ টোপোলা পঠিয়াইছোঁ। খুলি চালেই ৰামধেনুৰ প্ৰায় 7টা ৰঙী দেখিবলৈ পাব। এক ছেকেণ্ড থিৰে নাথাকি নিজক ব্যস্তত ৰখা মোৰ দেউতা। কৰিও ভাগৰি নপৰা মোৰ মা, সকলোৰে মৰমৰ জানমণি। থাকোঁতে সৰগ ঘাঁহৰ পাচিটো থাকে, তাক চিনিব পৰা ক্ষমতা থাকিলেই হ'ল। মাহঁতৰ নাম আছে সাপ্তাহিক, তাৰেই যোগাৰ। ঠাণ্ডা বতৰ যে খিচিৰিহে খুৱাব। সোৱাদ চেকিবলৈ দিয়াটো যেন পৰম্পৰা। মা মজা হৈছে বুলি শুনাটোও যেন কাহানিও নুশুনা প্ৰশংসা। চোতালত নাম গাই এনেই হ'লে, বৰষুণ আহে বুলিহে বাৰাণ্ডাত আৰম্ভ। পাঠিকা আমাৰ জানমণিয়ে, কোনোবাই পাতানি পিন্ধিছে, কোনোবাই চাদৰ মেখেলা। কি যে ধুনীয়া। প্ৰসাদ বিতৰণ কৰিছোঁ এতিয়া। চবৰে জলদি লাগিছে, সন্ধিয়া চাকিও দিব লাগিব নহয়। কচুগুটি পোৱালিৰ কি যে অত্যাচাৰ। ৰাতিলৈ জোঁৱাইৰ আগমন।